তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। তো আপোনাৰ ভাল বেয়াৰ মাজেৰে 2023 চনটো গেলে, মোটামুটি গেলে মানে আজি 31 ডিচেম্বৰৰ একদম গধূলি হৈছে আৰু গধূলি মানে ৰ'ব কেতিয়া হৈছিল 4:20 হৈছে। মানে যাব আৰু কেইটামান মুহূৰ্তৰ পিছতে আৰু 2023 চনক বাই বাই দি 2024 চনক আমি আদৰি ল'ম। মই ল'ম, আপোনালোকে সকলো ল'ব, সেইটো আৰু ক'ব লগা কথাই নহয়। এতিয়া মানে এই 2023 চনৰ মোৰ জীৱনৰ তিতা মিঠা কেহা ভাল বেয়া সকলো কথা কৈ আছোঁ মই আপোনালোকৰ আগত। এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। এই ৰাস্তাটোৰ কাষতে মই এতিয়া ক'ৰবাৰ কাষত বহি ল'ম। এতিয়া তাতে মই কৈ আছোঁ ৰ'ব, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ বহি লোৱাই কথা আছিল, কিন্তু আপোনাৰ মাৰ ঘৰৰ পৰি আছে, ঢিলা বালা পৰি আছে, সেইকাৰণে এতিয়া বহি নলাওঁ। এতিয়া আপোনালোক এনাই কথা কিন্তু কৈ আছোঁ মানে গাইজ হ'ল কি, আপোনাৰ 2023 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখে মই আপোনালোকে এইটো ইউটিউব চেনেলটো খুলিছিলোঁ। আৰু জানুৱাৰী মাহৰ 10 তাৰিখে মই প্ৰথমটো ভ্লগ দিছিলোঁ এইটো মন্দিৰৰো। মানে এইটো মন্দিৰ হৈছে আমাৰ মামাঠাইৰ কাষৰ আৰু গণেশ মন্দিৰ। এইটো ডাঙৰ জানেই, বহুত পুৰণা গণেশ মন্দিৰ। এইটোৰ পৰাই মই আপোনালোকক ফাৰ্ষ্ট ভ্লগটো দিছিলোঁ। তাৰপিছত এনেকৈ দি আছিলোঁ, বিহুত দিলোঁ, তাৰপিছত এনেকৈ দি আছিলোঁ। তাৰপিছত জানুৱাৰী মাহত শেষৰ ফালে আমাৰ বাইদেউ এটাৰ বিয়া গৈছিল, তাৰেও আপোনালোকক ভ্লগ দিলোঁ ধুনীয়াকৈ। আপোনালোকে চাইছেও, চাই পেলাই মৰম চৰম দিছে, মোৰ ভাল লাগিছে বস্তুটো। কিন্তু তাৰপিছতে আহিল মোৰ ফাইনেল পৰীক্ষা, মানে হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ কথা কৈছোঁ। মই হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাটো দিলোঁ। তাৰপিছত ধুনীয়াকৈ মই আৰু থাকিল, ধুনীয়াকৈ পৰীক্ষা দিলোঁ আৰু পৰীক্ষা ৰিজাল্ট দিলোঁ। ৰিজাল্ট নেটতে মই দুটামান ভিডিঅ' দিছিলোঁ, কিন্তু ভিডিঅ' কটাৰ দিয়াৰ পিছতে মোৰ লগত এটা ঘটনা হ'ল। ঘটনা মানে বেলেগ একো ঘটনা নহয়, মই ইউটিউবৰ পৰা যিটো মানে ভিউ প্লাছ ৱাটচ টাইম পাই আছিলোঁ, সেই ৱাটচ টাইম প্লাছ ভিউটো একদম কমি গ'ল। আৰু মোটামুটি আপোনাৰ যদি মই ক'ব যাওঁ, মোৰ ধৰি লওক 100টা ভিউ থাকিব লাগে, থাকে 10টা, 8টা 7টা সেনেকুৱা আৰু একদম কমি যায়। ৱাটচ টাইমো আপোনাৰ 15.28 নাকি আছিল, আপোনাৰ 0.0 সেইকাৰণে বহুত ডিপ্ৰেশ্যনত আহিলে। মই বোলো ভিডিঅ' চিডিঅ' নিদিওঁ আৰু বাদ দিলোঁ তেনেকৈ। তাৰপিছত আপোনাৰ কি হ'ল, বহুতে মোক এনেকৈ ক'ব, বেছি ছাবস্ক্ৰাইবাৰ নাই মোৰ, তথাপিতো কিছুমান যিখিনি আছে মই সেইখিনি এটা কয় আৰু বোলে ভিডিঅ' লাগে, ভিডিঅ' দিয়া। তাৰপিছত মই ক'লোঁ বোলে এনেকুৱা আৰু ভিডিঅ' দিম, ভিডিঅ' দিয়া হোৱা নহয়, আৰু নেদাও দিয়া, বাদ দিয়া। তাৰপিছত ভিডিঅ' নেদাওঁ বুলিও কৈছিলোঁ, কিন্তু নেদাওঁ বুলি ক'লে তাহাঁতে কথা বোলে দিয়া। সেইকাৰণে তাহাঁতৰ কথা শুনি পেলাই বা মোৰো ইচ্ছা গ'ল আৰু বোলে দিয়ে দিওঁ আৰু যি হয় হ'ব, এলাকান কথা ভাবি নাথাকোঁ আৰু। কিন্তু এনেই দিলোঁ আৰু কেইটামান ভিডিঅ'। কিন্তু তাৰপিছত আপোনাৰ কি হ'ল, দি আছিলোঁ ভিডিঅ'। তাৰপিছত আপোনাৰ এই ৰিচেণ্টলি দেৱালী টাইমত মই এটা ভিডিঅ' দিলোঁ, যিটো ভিডিঅ'ত নেকি আপোনাৰ কি হৈছে, মোৰ দিয়াৰ 5 মিনিট পিছতে ইউটিউবে মোৰ এই ভিডিঅ'টো ৰিমুভ মাৰি দিছে। কিন্তু কিয় মাৰিছে মই গম নাপালোঁ ভিডিঅ'টোৰ কথা। সেইকাৰণেও মই ইমান দিন ভিডিঅ'টো নাছিলোঁ। কিন্তু তাৰ আগত আৰু এটা কি হৈছে, মই যিহত কাইন মাষ্টাৰটো মানে মই যিহত ভিডিঅ'টো এডিট কৰিছিলোঁ, মানে কাইন মাষ্টাৰটো কি হৈছে, হঠাৎ আপোনাৰ অ'পেন নোহোৱা হৈ গৈছে। আৰু মই ভাবিছোঁ আপডেট চাপডেট দিব লগা হৈছে, সেইকাৰণে অ'পেন নাই। কিন্তু আপডেট চাপডেটো দিলোঁ, কিন্তু তথাপিতো অ'পেন নাই। কি কৰিম সেইকাৰণে সেইটো মই মোৰ দুজন দাদা বাইদেউ আছে, তাহাঁতকো দেখালোঁ, তাহাঁতকো ক'লোঁ কথাটো। কৈ পেলাই তাহাঁতে কৈছে বোলে কিবা কি যা হৈছে, তাহাঁতৰো বোলে কাৰোবাৰ এনেকৈ অ'পেন সেইকাৰণে তাহাঁতে বোলে বেলেগত কৰিছে। ময়ো তাৰপিছত আপোনাৰ যিটো লগো থকা কাইন মাষ্টাৰ, মোৰ আগতো আছিল লগো নোহোৱা কাইন মাষ্টাৰ। আপোনালোকে যদি ভিডিঅ'বিলাক চাইছে গমেই পাব। আৰু পিছত যিটো মোৰ কাইন মাষ্টাৰ আনিছে, সেইটো হৈছে লগো থকা কাইন মাষ্টাৰ। মানে সেই কাইন মাষ্টাৰটোত এতিয়া মই ভিডিঅ'টো এডিট কৰিছোঁ, কৰি থকাতে দেৱালী ভিডিঅ'টো এইটোতে এডিট কৰিছোঁ, কৰি পেলাই দিছিলোঁ, কিন্তু তাৰপিছত ৰিমুভ মাৰিছিলোঁ। সেইকাৰণে আৰু সেইটো কাৰণতো মই ভিডিঅ' দিয়া নাছিলোঁ। তো এই আছিলে আৰু 2023 চনটোৰ আপোনাৰ সেই আৰু এনেকৈ আৰু ভাল বেয়াৰ মাজেদি গ'ল। আৰু নিজৰ জীৱনততো আছে ইউটিউবত মানুহগিলানে কি দেখোঁ, নিজৰ জীৱনত যিটো ভাল থাকে সেইটোহে দেখোঁ, বেয়াটোতো নেদেখায় না। আমিও সেয়ে কৰি আছোঁ এতিয়া। আপোনাৰ যি নেট ভাল আছিলে সেইখিনি ইয়াতে দেখাওঁ। এতিয়া আপোনাৰ সুখৰ মুহূৰ্তগিলা ইউটিউবত দিয়া যায়, যোনগিলাখান মানুহৰ জীৱনত বহুত বেছি দুখৰ মুহূৰ্ত থাকে, সেইগিলাখানতো ইউটিউবত কোনেও নেদে। আপোনালোকে চাব দৰকাৰ হ'লে, প্ৰতিটো ভিডিঅ'তে চাব আপোনালোকৰ বোলে অ'ত গ'লোঁ, ত'ত গ'লোঁ, সি গ'লোঁ সেনেকুৱাই ভিডিঅ'বিলাক। কিন্তু আজি মোবাইলে হৈ গ'লে সেইবিলাক নেদে আৰু। সেইকাৰণে ইউটিউব বোলা বস্তুটো হৈছে আপোনাৰ সুখৰ বা আপোনাৰ ভাল লগা বস্তু। সেইটোৱে ধৰকচোন, মানুহেও আপোনাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে যিহেতুকে চাই, মানুহে দুখখিনি চাব নেকি এণ্টাৰটেইনমেণ্ট।
মানুহ যিটো সুখ আছে সেইখিনি সিহঁতে চাই আপোনাৰ বেতাল দাহঁতকে চাওক বা ডিম্পু দাকে চাওক ডিম্পুতে জকে জকে যায় সেইখিনি সিহঁত বস্তুৱে দেখো বেতাল দাহেনে আপোনালোকৰ নিজৰ জীৱনৰ যোনখিনি সিহঁত বস্তু আছে সেইখিনি সিহঁতে দেখাই থাকে বা তাহাঁতৰ লাইফষ্টাইলটো দেখাই থাকে ইউটিউবতো সকলে নিজৰ নিজৰ লাইফষ্টাইলে দেখোঁ ময়ো নিজৰ লাইফষ্টাইলটোৱে দেখাই আছোঁ কিন্তু কি দিবা পাৰিলোঁ কি দিবা নোৱাৰিলোঁ সেইটো গম নাপাওঁ কিন্তু যি বেছি সিহঁত দেখাইছোঁ আৰু যদি ভিডিঅ'টো ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম 2024 কিন্তু এইটো ভিডিঅ' মই আপোনালোকক দিম 2024 2023 এইটো ভিডিঅ' আপোনালোকে নাপোই তো আজিলৈ মানে এইটো বছৰলৈ বাই বাই কিন্তু এইটো ভিডিঅ' আপোনালোকে 2024 দিব ফটো বাই বাই ভিডিঅ'টোত বহুতে বকিলোঁ বকাতে মানে আপোনালোকক হেপী নিউ ইয়াৰটো দিবই পাৰি গ'লোঁ তো শেষত হ'লে আপোনালোক হেপী নিউ ইয়াৰ নতুন বছৰে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ সকলোৰে জীৱনটো সুখৰ হওক ভাল হওক তো এই দিয়ক